আৰু আজি বজাৰৰ পৰা মাংস আনিছোঁ। মাংস মানে ব্ৰইলাৰ আনিছোঁ, বেলেগ মাংস নহয়। তো আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ মই কিদৰে বনাওঁ মানে কি চিম্পুলকৈ বনাওঁ, চবেই বনাব জানে, সকলোৱে জানে। তথাপিও মই কেনেকৈ বনালোঁ মই এইটো দেখাম বুলি ভাবিছোঁ মোৰ ভিডিঅ'ত। আশা কৰোঁ আপোনালোকে চাব। সেইখিনি মাংস কিমান আছে জানো গম নাপাওঁ। আৰু ইয়াত মই লৈছোঁ কালাৰটো কিন্তু ভিডিঅ'টো বহুত ভাল আছে। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু নতুন এটা ভিডিঅ'ৰ মাজলৈ মই ঝৰ্ণা আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। এতিয়াৰ পৰা মানে কি আজি গধূলি 7টা বাজি গ'ল এতিয়া। আৰু আমি যি ওলাই গৈছিলোঁ বজাৰলৈ, আজি যিহেতু দেওবাৰ আছিলে, আজি সাপ্তাহিক বজাৰ বহে আমাৰ ইয়াতে। তো আমি কিছুমান চব্জি শাক পাচলি বজাৰ কৰি আনিলোঁ আৰু আনিছোঁ মাংস। তো মই কেনেকৈ বনাওঁ মাংস আপোনালোকক দেখুৱাম এইটো ভিডিঅ'ত। গোটেইখন লেতেৰা হৈ আছে, চাফা কৰিব লাগিব। আজি মৰ্ণিং ডিউটি আছিলে আৰু আপোনালোকক মই ৰেচিপি দেখাম বুলি ভাবিলোহে হয়, কিন্তু লাইটিং চিষ্টেমটো আমাৰ ভাল নহয় ইমান পাকঘৰত, ভিডিঅ'টো ইমান ভাল নাহিব। তথাপিও চেষ্টা কৰি চাওঁ কি কৰিব পাৰোঁ। তাতে থকা লাইটটো হয়তো আমি ইয়াত লগালে ওপৰত লগালে মানে হ'ব পাৰে। চাওঁ কি হয়, ভিডিঅ'টো দেখাব পাৰোঁ নে নোৱাৰোঁ। এনেকৈ দেখালে আপোনালোকে কি দেখিব? একোৱেই নেদেখিব, একোৱেই বুজি নাপাব। আৰু চব না আমাৰ আইনাখন ক'ত লাগি আছে। মই আইনাখন লগাবলৈ মই বেলেগ জেগাই বিচাৰি নাপাওঁ। ইয়াতে লগাই থওঁ, আগৰখন এনেকৈ লগাই ভাঙিলোঁ। ইয়াতে এখন খুলি দিয়াৰ পিছত ধুনীয়াকৈ পোহৰো আহে, মুখখনো ভালকৈ দেখি পাওঁ। আৰু বেছি ওপৰত লগালেও মই চাপৰ ভালকৈ দেখিব নোৱাৰোঁ, ভালকৈ নিজৰ মুখখন দেখি নাপাওঁ। সেয়াই আৰু এইকেইটা দৈ বনাইছোঁ। চাওঁ দৈ বনিছেনে বনা নাই। যদি আজি বনিছে মাংসৰ লগত বনাম, দৈ দি মাংস বনাম। নাই বনা, আজি এনেকৈ বনাব লাগিব। এইটো এটা আছে, এইটো বনিছে, এইটো কম হ'ব। পৰি গ'ল, গোটেইখন লেতেৰা হৈ আছে, চাফা কৰিব লাগিব। আজি মৰ্ণিং ডিউটি আছিলে আৰু আপোনালোকক মই ৰেচিপি দেখাম বুলি ভাবিলোহে হয়, কিন্তু লাইটিং চিষ্টেমটো আমাৰ ভাল নহয় ইমান পাকঘৰত, ভিডিঅ'টো ইমান ভাল নাহিব। তথাপিও চেষ্টা কৰি চাওঁ কি কৰিব পাৰোঁ। তাতে থকা লাইটটো হয়তো আমি ইয়াত ওপৰত লগালে মানে হ'ব পাৰে। চাওঁ কি হয়, ভিডিঅ'টো দেখাব পাৰোঁ নে নোৱাৰোঁ। হৈ গ'ল লাইটিং, কিন্তু এতিয়া দেখাব নোৱাৰি, বহুত লেতেৰা হৈ আছে। ৰেডি কৰি লওঁ কি লাগে বনাবলৈ, দেখাই আছোঁ আপোনালোকক। তাৰ আগতে পাকঘৰটো চাফা কৰি থ'ব লাগিব আৰু বাচন আছে, বাচনখিনি ধুই ল'ব লাগিব। তাৰপিছতে বনোৱা ষ্টাৰ্ট দিম। মাংসখিনি বনাবৰ বাবে মই ৰেডি কৰি ল'লোঁ বস্তুবোৰ। দৈ দিটো বনোৱা নহ'ল, দৈখিনি নহ'লগৈ। বলক চাওঁ কি লৈছোঁ। সেইখিনি মাংস কিমান আছে জানো গম নাপাওঁ। আৰু ইয়াত মই লৈছোঁ 3টা আলু মই কাটি লৈছোঁ এইটো চাইজত। এইফালে 2টা বিলাহী মই লৈছোঁ, এইটো চাইজত কাটি লৈছোঁ। আৰু এইফালে 4টা পিঁয়াজ স্লাইচ কৰি কাটি লৈছোঁ। আদা নহৰু মই অলপ বেছি কৰি লৈছোঁ, খুন্দুনাত থেতেলিয়াই লৈছোঁ। আৰু এইফালে 2টা কেঁচা জলকীয়া, আৰু বেলেগ একো নাই। এনেকৈ বনাম চিম্পুলকৈ, ফ্ৰাই কৰি ল'ম। আৰু মছলা মই কি মছলা ব্যৱহাৰ কৰোঁ আপোনালোকক মই দিওঁতে দেখাই যাম। অলপ নিমখ মই এড কৰি দিছোঁ, অলপ বেছি নহয়। 50% কুক হৈ গ'ল আলুখিনি, এতিয়া নমাই ল'ম আলুখিনি। এতিয়া গেছৰ ফ্লেমটো হাই কৰি তেলখিনি আৰু অলপ গৰম হ'ব দি ইয়াত মই এটা বস্তু এড কৰিছোঁ। চেনি মই ইয়াত এড কৰি দিছোঁ। বহুতেই হয়তো বেয়া পায় আৰু বহুতেই ভালো পায়, আৰু বহুতেই হয়তো দিয়েও। ভিডিঅ'ত আপোনালোকে ধৰিব পাৰিছেনে পৰা নাই গম পোৱা নাই, কিন্তু চেনিখিনি এইটো অলপ ৰঙচুৱা কালাৰ হোৱাৰ পিছত ইয়াত পিঁয়াজখিনি এড কৰি দিম। ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। ভিডিঅ' কালাৰটো কিয় এনেকুৱা আহিছে, ৰঙচুৱা হোৱালৈকে ভাজিব। ফ্ৰাই হৈ গৈছে পিঁয়াজখিনি, ধুনীয়া লাইট ব্ৰাউন কালাৰ আছে। এতিয়া মই ইয়াত আদা নহৰু এড কৰিম। আদা নহৰু মই গোটেইখিনি নিদিওঁ, আধা আদা নহৰু মই ইয়াত এড কৰি দিছোঁ। এইখিনি ভাজিম অলপ সময়, 2-3 মিনিটমান ভজাৰ পিছত মাংসখিনি এড কৰিম। এতিয়া এইখিনি ধুনীয়াকৈ ফ্ৰাই হ'বলৈ দিম। যেতিয়ালৈকে মাংসখিনি ধুনীয়াকৈ ফ্ৰাই নহয় তেতিয়ালৈকে আমি ইয়াত এড নকৰোঁ। মাংস ফ্ৰাই হৈছে, অলপ কালাৰটো চেঞ্জ হৈছে, আপোনালোকে ধৰিব পাৰিছেনে নাজানো। তেল আহিছে আৰু অলপ ফ্ৰাই হওক। তাৰপৰা ইয়াত হালধি, নিমখ, মছলা চব এড কৰি দিম। ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে মাংসখিনি। এতিয়া আমি এড কৰিম, ইয়াত চববিলাক এড কৰিম। নিমখ দিছোঁ, মই এটা কৰি নিমখ দিছোঁ, নিমখ আৰু হালধি পেকেটৰ পৰাই দিছোঁ, হালধি, ধনিয়াৰ গুড়ি দিম আৰু এড কৰিম জিৰা ইয়াত আছে, জিৰা পাউডাৰ এড কৰিম। বেছি নহয়, অলপ বেছিকৈ জিৰা গুড়া অলপ ভাল নালাগে। এতিয়া কেঁচা জলকীয়াকেইটাও এড কৰিম, বাকী থকা আদা নহৰুবিলাকো এড কৰিম। মেইন বস্তু থাকি গৈছে,
ৰেড চিলি পাউডাৰ কালাৰে লাগিব হৈ গ'ল বেছিকৈ ধান দিয়া আৰু অলপ ফ্ৰাই কৰি ধুনীয়াকৈ মছলাখিনি মাৰা পিছত কালাৰ কিন্তু ইয়াত ভাল অহা নাই ভিডিঅ'টো লাহে লাহে এখনতে ভিডিঅ' কৰি এখনতে বনাবলৈ দিগদাৰো হৈছে আলুখিনি ৱেট কৰি দিম আৰু 50% কুক হ'বলৈ আছে এইখিনি আৰু অলপ দেৰি ভালদৰে সিজাৰ পিছত তাৰপিছত আমি বিলাহীখিনি এড কৰিম অলপ দেৰি ভালদৰে মিডিয়াম ফ্লেমত সিজিব দিম এতিয়া আমি ইয়াত ঢাকোন লগাম ঢাকোন দি দিম অলপ সিজাৰ পিছত বিলাহীখিনি এড কৰিম কালাৰখিনি ভিডিঅ'টো ভাললৈ আছে সেইটোৱে ভাল লাগে বিলাহী এড কৰাৰ পিছত অলপ পানী ল'ব বিলাহীখিনি উলিয়াই লাগিব বিলাহীখিনিও উলিয়াবলৈ ষ্টাৰ্ট কৰিছে এতিয়া আমি পানী এড কৰিম অলপ কৰি এড কৰিম এই আমাৰ মাংস ৰেডি হৈ গ'ল এতিয়া ইয়াত কাটি থোৱা ধনিয়াখিনি মিক্স কৰি দিম তাৰপিছত গেছ অফ কৰি খাবলৈ ৰেডি হৈ যাব মাংসখিনি ইয়াতে একদমেই ভাল দেখা নাই কেমেৰাটো এইখন আমাৰ থালি ৰেডি হৈ গ'ল মাংস ভাত নেমু সালাড খাম এতিয়া